কল আসাম হেল্প ইউটিউব চেনেলৰ পৰা মই আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আৰু আপোনালোকক এইটো ভিডিঅ'ত নেশ্যনেল হস্পিটেলিটি টিচাৰ এলিজিবিলিটি টেষ্টৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে মই এইটো ভিডিঅ'ত জনাম। এটা পোষ্ট খালী হৈছে ইয়াতে, আপুনি ইয়াতে কেনেদৰে এপ্লাই কৰিব পাৰিব মই ইয়াতে গোটেইখিনি জনাম। বা আপোনালোকৰ আৰ্হতা কিমান লাগিব, পঢ়া শিক্ষা কিমান লাগিব, বা আপোনাৰ চেলাৰী কিমান, বা আপুনি ইয়াতে কেনেদৰে এপ্লাই কৰিব। তো বলক আমি ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আপোনালোকৰ ফ্ৰেণ্ডবোৰৰ মাজত শ্বেয়াৰ কৰি দিব। হয়, আপোনালোকৰ নেশ্যনেলিটি হস্পিটেলিটি টিচাৰ এলিজিবিলিটি টেষ্ট। তো ইয়াতে আপোনালোকৰ পোষ্ট খুব কম ওলাইছে, ইয়াতে 24টা পোষ্ট ওলাইছে। য'ত আপোনালোকে অনলাইনৰ দ্বাৰা ইয়াৰে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম জমা দিব, এপ্লিকেশ্যন ফৰ্ম এপ্লাই কৰিব লাগিব অনলাইনৰ পৰা। তো প্ৰথমতে মই জনাইছোঁ আপোনালোকে কেনেদৰে ইয়াতে এক্সামিনেশ্যন দিব। তো এক্সামিনেশ্যনটো হ'ব আপোনালোকৰ 6 অক্টোবৰত দুটা টাইমত হ'ব। এটা হ'ল 9 AM আৰু এটা 1:30 PM। তো ইয়াতে আপোনালোকৰ আৰ্হতা লাগিব, মানে শিক্ষা লাগিব। আপোনালোকে ফুল টাইম আপোনালোকে ডিগ্ৰী হস্পিটেলিটি এডমিনিষ্ট্ৰেশ্যন, হোষ্টেল মেনেজমেণ্ট আৰু 10 to 12 পাছৰ ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটি এট লাষ্ট 60% থাকিব লাগিব। আৰু লগতে হস্পিটেলৰ জড়িত 2 বছৰ আপোনালোকৰ অভ্যাস থাকিব লাগিব। তো আপোনালোকে পঠাবলৈ হ'লে আপোনালোকৰ বয়স 30 হ'লে কথা নাই। আপোনালোকৰ যে ST, SC, OBC এইবিলাক চাই আপোনালোকৰ বয়সৰ সীমা বঢ়াই দিয়া হয়, 5 বছৰ ৰিলেক্স দিয়া হয়। তো OBC কেটেগৰীৰ বাবে 3 বছৰ, সেনেকৈ SC ST বেলেগ। তো আপোনালোকে ইয়াতে যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰে তেতিয়া আপোনালোকে 800 টকা দিব লাগিব জেনেৰেলৰ কাৰণে, জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে। আৰু আপোনালোকে 400 টকা পে' কৰিব লাগিব ST, SC আৰু PD কাৰণে। আৰু ফিমেল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতে দেখাই দিছে মেল কেণ্ডিডেটে অকল জেনেৰেল আৰু OBCৰ অকল মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ ফিমেল কেণ্ডিডেট আছে সেইটো ST, SC আৰু PD এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব NHTET ৱেবছাইটটোত আপোনালোকে যাব। আপোনালোকে যায় তাতে আপোনাৰ 2 তাৰিখৰ পৰা আৰম্ভ হৈছে, 2 ছেপ্টেম্বৰৰ পৰা আপোনালোকে 25 ছেপ্টেম্বৰত শেষ হ'ব। আপোনালোকে মানে অন্তিম তাৰিখ হ'ব। তো ইয়াৰ আগতে আপোনালোকে যদি পঠাব বিচাৰে তেনেহ'লে পঠাব পাৰে। যদি আপোনালোকে পঠাব নাজানে তেনেহ'লে মই নেক্সট ভিডিঅ' বনাম, যদি লাগে কমেণ্ট কৰিব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় অসম, বন্দে মাতৰম।